হেল্ল' কৃষক বন্ধুসকল, আজি আপোনালোকক দুটা বহুত গুৰুত্বপূৰ্ণ তথা জানিবলগীয়া বিষয় আলোচনা কৰিবলৈ ওলাইছে আপোনালোকৰ ওচৰত। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। যদি উত্তম বুলি বিবেচিত বুলি ভাবে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই থ'ব, যাতে আপোনালোকে মই ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে পাই গৈ। বন্ধুসকল, মই বিশেষকৈ খেতি আৰু বনৌষধৰ বিষয়ে জনাওঁ আপোনালোকক। যিহেতু ৰাইজৰ সুবিধা হোৱাৰ কাৰণে এই দুটা বিষয় বাছি লৈছোঁ, যেনে পাই আপোনালোকে জনাব। মই ভোট জলকীয়া খেতি অতি লাভদায়ক খেতি বুলি ভাবোঁ আৰু নিজেও কৰোঁ। গতিকে আপোনালোককো জনাইছোঁ, এই ভোট জলকীয়া খেতি কৰিবলৈ আমাক প্ৰথমতে পুলি প্ৰস্তুত কৰিব লাগিব। পুলি প্ৰস্তুত কৰাৰ উত্তম এটা উপায় হ'ল আপোনালোকৰ পিৰালি। ঠাই যদি অভাৱ হৈছে, গতিকে আপোনালোকৰ পিৰালিতেই বনাওক। এই পিৰালিত আপোনালোকে পশ্চিম ফালৰ পিৰালিটো নিৰ্বাচন কৰক। পশ্চিম ফালৰ পিৰালি নিৰ্বাচন কৰি মাটি চাহ কৰক, সাৰ জাবৰ দিয়ক, তাৰ পৰা গুটিবোৰ সিঁচি দিয়ক। চাব ইমান ধুনীয়াকৈ লহপহ হৈ গুটিবোৰ ডাঙৰ হৈ আহিব। মই ইয়াত পুলি পালন কৰি ৰাখিছোঁ, চাওক আপোনালোকে। ইয়াত বিভিন্ন ধৰণৰ পুলি আছে, এইবোৰ চাওক। বনৌষধি গছো আছে, কেইবাজোপা এইজোপা বনৌষধি গছ পুলি। এই ভোট জলকীয়া পুলিবোৰ চাওক, এইবোৰ ইমান ধুনীয়াকৈ লহপহ হৈ পাৰিছে। আৰু ইয়াত পালন কৰিলে আপোনালোকে সুন্দৰভাৱে পুলিবোৰ ডাঙৰ কৰিব পাৰিব। কি হ'ব? ভোট জলকীয়া পুলিৰ বাবে এবেলা ৰ'দ এবেলা ছাঁ দৰকাৰ হয়। গতিকে ইয়াতে নিৰ্বাচন কৰিব, এনেধৰণে কৰিব। তাৰপৰা ইয়াৰ পৰা উঠাই নি আপোনালোকে ডিছপ'জেল গ্লাছ বা পলিথিন বেগত ৰাখিব পাৰিব। এইবোৰ মই ডিছপ'জেল গ্লাছত ৰাখিছোঁ। এইকেইটা অকণমান ডাঙৰ চাউল এইটো মই আগটো কাটিং কৰি দিলোঁ। চাউলটো যিটো পোখা ওলাই আহিছে, মূল পোখাটো দিয়াৰ লগে লগে ইহঁতে চাউল চিঙিয়াই গতিকে আপোনালোকে তেনেধৰণে বনাওক। ভোট জলকীয়া খেতি কৰি সফল হওক, সহজতে মানুহহঁতক খৰচ পায়। আৰু বন্ধুসকল, এইবোৰ মই যে কৈছিলোঁ ঔষধি গছ উদ্ভিদ, প্ৰকৃতিয়ে আমাক বহুত দিছে, বিভিন্ন ধৰণৰ দিছে। আমি চিনি জানি পালেই হ'ল। আমি চিনি নাপালেও ৰাইজে জানে কিছুমানে, তেওঁলোকক সুধি মেলি আমি বিভিন্ন ধৰণৰ বেমাৰ অতি সহজে ভাল কৰিব পাৰোঁ। এই বিষয়ে মই এটা আপোনালোকক অতি গুৰুত্বপূৰ্ণ ঔষধৰ বিষয়ে কৈছোঁ, অতি প্ৰয়োজনীয়, সঘনাই ৰাইজৰ ওচৰত দেখা পোৱা যায়। এইটো চাওক, এইটো মই উঘালি দিলোঁ। এইজোপা গছ দেখিছেনে? এইজোপা গছ দেখিছেনে? আইলাখ পিঁয়াজৰ নিচিনা, পিঁয়াজ গছৰ নিচিনা। ক'ৰবাত পালে আপোনালোকে আনি ঘৰৰ ওচৰত ৰুই থ'ব। এইটো উঘালি দিলে এনেকৈ ধৰণে শিপা ওলায়, আৰু এইটো সম্পূৰ্ণ পিঁয়াজৰ নিচিনাই চেম। ইয়াক আমি পোটাউটি বুলি কওঁ। আপোনালোকে কি বুলি কয়? বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। আমি বুলি কওঁ এইটো পোটাউটি। চাওক গছ ভালদৰে চাওক। আৰু ইয়াক পিচি লৈ, ভালদৰে ধুই মেলি পিচি লৈ আপোনালোকে একদম সম্পূৰ্ণ মিহিকৈ পিচি ল'ব। পিচি লৈ 2 চামুচ মৌজোল ব্যৱহাৰ কৰিব। মৌজোল বজাৰতো পায়, দোকানতো পায়, আৰু কিছুমানে আমাৰ ঘৰতো থাকে বাৰু। এই মৌজোল 2 চামুচ লৈ এই পোটাউটিৰ আলুটো ইমান টুকুৰাতে কাটি ধুই মেলি ইমান টুকুৰা কাটি দিব। এই আলুটোৰ লগত লিপাই সৈতে ল'লে আপত্তি নাই। সম্পূৰ্ণ পিচি এই মৌজোলৰ লগত আপোনালোকে ব্যৱহাৰ কৰক। যিমান হেভি, যিমান জোৰেৰে টনচিল নহওক লাগে, একে পালিতেই আপোনালোকৰ ভাল হ'ব। ধন্যবাদ ৰাইজ, আজিলৈ আহিছোঁ। আগলৈ আপোনালোকক বিভিন্ন বেমাৰৰ বিষয়ে
খেতিৰ বিষয়ে জনাই যাম আপোনালোকে যদি সঁহাৰি দিয়ে।